दिनै एनडिएफबिनि गायसनगिरि आफादगिरि रन्जन दैमारिखौ जोबथेसालिनिफ्राय हगारनांगौनि दाबियाव उदालगुरिनि नलबारिनि गेलेग्रा फोथाराव मोनसे गोगोम सुबुं गौमा खुङो। बे सुबुं गौमायाव बारग'य एनडिएफबिफोरजों लोगोसे गोबां रायजो राजाफ्राबो बाहागो लायो। बिथांमोनहा बायदिसिना स्ल'गान होनानै उदालगुरिनि अख्रांखौ सोगोमखांहोयो। बर' हारिनि उदांस्रिनि थाखाय हाथियारजों सोमावसारबोनाय बिग्रायारि आफाद एनडिएफबिनि गायसनगिरि आफादगिरि रन्जन दैमारिखौ जोबथेसालिनिफ्राय उदां खालामनांगौनि दाबियाव दिनै उदालगुरियाव मोनसे गोगोम सुबुं गौमा हेंथायारि हाबाफारि खालामो। बारग' एनडिएफबि खौसे जौसांनि बानजायनायाव उदालगुरिनि नलबारि गेलेग्रा फोथाराव खुंनाय बे गोगोम सुबुं गौमायाव बाहागो लानानै रोजा रोजा बर' रायजोफोर आरो एनडिएफबिनि सोद्रोमाफोरा बायदिसिना स्ल'गानजों उदालगुरिनि अख्रांखौ गोमखांहोयो। बे हेंथायारि हाबाफारियाव बाहागो लायो बर' उइमेन जास्टिस फरामनि गाहाय बोसोनगिरि डक्टर अनजालि दैमारि, बारग' एनडिएफबि खौसे जौसांनि आफादगिरि दि हारिमु आरो गोबां बारग' एनडिएफबिनि सोद्रोमाफोरा। बिथांमोनहा बिटिआर गोरोबथा बायदियै जोबथेसालियाव थानांनाय रन्जन दैमारि आरो गुबुन गुबुन दैदेनगिरिफोरखौ हगारनानै होनांगौ होनना दाबि खालामो। मख'जाथावदि 2008 मायथाइनि 30 अक्ट'बराव फारियै बमा बेरफ्रुहोनायनि गाहाय दायनिगिरि खालामना बिजिरसालिया एनडिएफबिनि आफादगिरि रन्जन दैमारि आरो गोबां दैदेनगिरि सोद्रोमाफोरखौ जोबथेसालियाव जोबनानै दोनदोंमोन। बर'फ्रा गोबाङानो दिनै धोरोम सोलायबाय, राव हारिमुफोरखौ गारबाय, जायनि थाखाय बर'फ्रा नर्थ इस्टआव बयनिख्रुइ देरसिन ट्राइबेल माहारिबाबो सुबुंनि पार्ट, बयनिख्रुइ देरसिन दाउ दर' दाव होननानै जों नाब्लासानि खुगानिफ्राय मोनथिबोदों आरो जों मोनथिखागौ। बेबायदि गिदिर गिदिर जुनारफ्राबो बुहुमनि बिखानिफ्राय गोमालांदों। थिग बेबायदिनो दिनै बर' जाथियाबो बुहुमनि बिखानिफ्राय गोमालांसिगौमोन, बेनिफ्राय जोबनायनि लामायाव सफैबायमोन। जारिमिना रोखायै फोरमायो। बेखौ नुनानै रन्जन दैमारि फोरमायो, जोंखौ जाथि ट्राइबेलफोरनि गेजेराव दिनै बर'फोरा बयनिख्रुइबो देरसिन मोनसे हारि खालामखांदों। आं बेबायदि व्यक्ति बेजों लोगोसे बिटिआर চুক্তি বেসিক্যালি পিস একর্ড, শান্তি চুক্তি। সো শান্তি চুক্তিৰ প্ৰথম চৰ্ত কি? শান্তি। কিন্তু সেই শান্তি জানো চৰকাৰে দিলে? এই একৰ্ডটো কিয় কৰিলে? যদি বড়ো অঞ্চলত বিটিআৰ অঞ্চলত যদি শান্তি স্থাপন কৰাৰ উদ্দেশ্যৰে যদি কৰাই নাছিল, কিয় কৰিলে? গতিকে শান্তি চুক্তিৰ প্ৰথম চৰ্ত শান্তিটোকে আজি প্ৰতিষ্ঠা কৰিব পৰা নাই। আজি ডেম'ক্ৰেটিক অৰ্গেনাইজেশ্যনৰ লগত যেতিয়া চুক্তি হয়, সেয়া শান্তি চুক্তি নকয়। 2020 চনত যেতিয়া 7 ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আহি নিজেই কৈছে যে এয়া শান্তি চুক্তি। যদি শান্তি চুক্তি হয় তেনেহ'লে সেয়া এনডিএফবিৰ সৈতে হোৱা চুক্তি, আৰু যদি এনডিএফবিৰ সৈতে হোৱা চুক্তি হয় তেনেহ'লে এনডিএফবিৰ চুক্তিকাৰীকে আদি কৰি তেওঁলোকৰ লিডাৰ্ছ কেডাৰ্ছবিলাক আজিলৈকে কিয় কাৰাগাৰত আছে? এনডিএফবিৰ হাথিয়াৰ সংগ্ৰামক ভাৰত চৰকাৰে স্বীকৃতি দিছে। স্বীকৃতি দিয়াৰ কাৰণে তেওঁলোকৰ লগত চিজ ফায়াৰ কৰি তেওঁলোকৰ লগত শান্তি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিবৰ কাৰণে ইণ্টাৰলকেটৰ এপইণ্টমেণ্ট দিলে। তাৰপিছত শান্তি চুক্তি হ'ল। কিন্তু এতিয়া আমি দেখিলোঁ চৰকাৰে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কেৱল তেওঁলোকক ব্যৱহাৰ কৰি পুনৰ এতিয়া কি কৰিলে? জেললৈ প্ৰেৰণ কৰিলে। গতিকে বড়ো ৰাইজে এতিয়া কোনোবা কেইজনমান লিডাৰে যদি কয় বোলে বড়োলেণ্ডত শান্তি আহিল, অসম চৰকাৰে যদি কয় কেইজনমান মিনিষ্টাৰে যে শান্তি আহিল, সেয়া শান্তি নহয়। প্ৰতিজন বড়ো ৰাইজে শান্তি পোৱা বুলি ক'ব লাগিব। তেওঁলোকে আহি গাঁৱে গাঁৱে যাওক, তেওঁলোকে বড়ো প্ৰতিজন মানুহক সোধক গাঁৱত আহি, এই 4টা জিলা আনকি শোণিতপুৰতো যাওক, সোধক যে আপোনালোকে শান্তি পাইছে নেকি? যে ৰঞ্জন দৈমাৰীক সহিতে ইমানখিনি ল'ৰা এতিয়াও জেলত আছে, শান্তি পাইছে নেকি? কোনেও নক'ব শান্তি পোৱা বুলি। গতিকে কেইজনমান লিডাৰে, বিটিআৰৰ কেইজনমান লিডাৰে আৰু অসম চৰকাৰে শান্তি প্ৰতিষ্ঠা হ'ল বুলি ক'লেই নহয়। সেইকাৰণে প্ৰকৃত স্থায়ী শান্তি আনিবৰ কাৰণে এতিয়া সময় থাকোঁতেই অসম চৰকাৰে তেওঁলোকক ৰিলিজ কৰিব লাগে। যি বিটিআৰ চুক্তিৰ 9.4 দফাত অসম চৰকাৰক দায়িত্ব দিছে তেওঁলোকক ৰিলিজ দিবৰ কাৰণে, কিন্তু তেওঁলোকে ইচ্ছা কৰিলে কৰিব পাৰে। প্ৰথমতে কৈছিলে বোলে পাৱাৰত আহি লওক, আমি চৰকাৰ গঠন কৰিলে আমি এৰি দিম। তাৰপিছত ক'লে বোলে
অলপ বেলেগকৈ যে আমি আলোচনা কৰি আছোঁ হ'ব। এতিয়া যোৱাকালি আকৌ কৈছে এজন কেবিনেট মিনিষ্টাৰে যে নহয় বোলে এইটো চৰকাৰৰ হাতত নাই, আমাৰ হাতত নাই, এয়া বোলে কোৰ্টৰ হাতত। নহয়, এতিয়া যে এই অ'টটোত নি ফুৰিছে এইটোতো কোৰ্টে কৰা নাই, কোৰ্টে নাজানে, অজ্ঞতা প্ৰকাশ কৰিছে, আশ্চৰ্য প্ৰকাশ কৰিছে যে কেনেকৈ ৰঞ্জন দৈমাৰী APBN 10 কেম্প মানে 10 APBN কেম্পত পালেগৈ। আকৌ দুদিনমান পিছত আপোনালোকে দেখিব চিৰাঙৰ বড়োলেণ্ড গেষ্ট হাউচত নিব। ৰাইজে আমাৰ পূজা সৰল ৰাইজে ফূৰ্তি পাইছে, গেষ্ট হাউচত আনিব আৰু জেলত নাই, সেইটোকে আভুৱা ভাৰিব বিচাৰিছে। কিন্তু সেইখনো হ'ব স্পেচিয়েল জেল, সেইটো অলৰেডি ডিক্লেয়াৰ দিছে। 2013 চনৰ অসম চৰকাৰৰ গৃহ বিভাগৰ অন্তৰালত থকা কাৰাগাৰ আইন মতে 2013 চনৰ কাৰাগাৰ আইনৰ 3.1 ধাৰা মতে চিৰাঙৰ সেই বড়োলেণ্ড গেষ্ট হাউচটো অলৰেডি জেল ডিক্লেয়াৰ কৰিছে। আৰু তাত গোটেই গেষ্ট হাউচ তেওঁ নহয়, 2টা ৰুম তাত লোহাৰে গ্ৰিল বনাই তালা বন্ধ কৰি থ'ব। এইয়াকতো বড়ো ৰাইজে বিচৰা নাই। যদি পাৰে তেখেতক মুক্তি দিয়ক, তেওঁক আৰামত থাকক, ঘৰুৱা পৰিৱেশত থাকক। নালাগে, ৰঞ্জন দৈমাৰীয়ে কেতিয়াও সেই কমপ্লেইন কৰা নাই যে মই জেলত থাকিবলৈ বেয়া পাইছোঁ, মোক জেলৰ সলনি ক'ত ভাল জেগাত দিয়ক, কেতিয়াও কোৱা নাই। আৰু বড়ো ৰাইজেও তেওঁৰ এই অ'টটোত জাগা সলাই ফুৰাটো বিচৰা নাই, তেওঁৰ মুক্তি বিচাৰিছে। গতিকে চৰকাৰে যদি পাৰে মুক্তি দিয়ক, আৰু যদি নোৱাৰে সোমাই থৈ দিয়ক। ৰঞ্জন দৈমাৰী